পুত্ৰৰ লগতে স্বামীও গ'ল। পত্নীয়ে কান্দি কান্দি আত্মহাৰা হ'ল। সন্তানক বিচাৰি হাহাকাৰ মাতৃৰ পিতা পুত্ৰৰ একেলগে এই ঘটনা হ'ল ভয়ংকৰ। নাম আছিল স্বামীৰ বীৰেশ্বৰ হাজং, লগতে পুত্ৰৰ নাম আছিল ৰমেন্দ্ৰ হাজং। ঘটনা এয়া লখিমপুৰৰ ধামৰ বাৰমাৰী গাঁৱৰ। বৰষুণেই কাল হ'ল এইটো পৰিয়ালৰ। চলাৰ লাইট আছিল, সেই চলাৰ লাইটখিনি বৰষুণৰ বতৰতে আৰু বানপানীৰ সময়তে অলপ হালি গৈ লাইন তাৰত সংযোগ হৈছিল। কিন্তু গম নোপোৱাকে ল'ৰাই তাত কেনেবাকৈ চুই দিয়াত মানে তাত লাইন সংযোগ হ'ল। তাত দেখি দেউতাকে লাইন গুচাব যাওঁতে একেটা পৰিয়ালে দুয়োজনক মৃত্যু সাবটিব লগা হৈছে। মই এইখিনি দোষাৰোপ আমাৰ APDCLকে দোষাৰোপ বুলি ভাবো। জনাইছিলো আমি, তথাপিও মানে কোনো গুৰুত্ব নিদিয়াত আজি পৰিস্থিতি হ'ব লগা হৈছে।